নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰবাৰ নতুন এটি ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'টোৰ নাম হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 2024-25 বৰ্ষৰ লিষ্টত আপোনালোকৰ নাম আহিছে নে অহা নাই। বহুত ভিউৱাৰ্ছে কমেণ্ট কৰি আছে যে মোৰ জিলাখনৰ লিষ্টখন দেখুৱাবচোন, এনেকৈ বহুতে কমেণ্ট কৰি আছিলে। সেয়েহে মই আজিৰ এই ভিডিঅ'ত কেইখনমান জিলাৰ মই লিষ্টখন দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভালদৰে চাব। ইয়াতে চাওক, কিছুমানৰ পইচা সোমোৱা নাই, কিছুমানৰ সোমাইছে। এই লিষ্টখনতে দেখিছে কিছুমানৰ ইয়াতে ছেকেণ্ড ইনষ্টলমেণ্ট পাইছে আৰু কিছুমান নতুনকৈ আহিছে এই লিষ্টখনত। তো মই এনেকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কাৰ সোমাইছে কাৰ সোমোৱা নাই বা লিষ্টখন কেনেকৈ চেক কৰিব, সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'ত। বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, পোনপ্ৰথমে আপোনালোকে মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব, তাত ক্লিক কৰিলে এই পেজটোত গুচি আহিব। আৰু এতিয়া ইয়াতে চাওক, আৱাস অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰিব চাব, ইয়াতে ৰিপৰ্ট যিটো ছেকেণ্ড অপশ্যনত পাইছে এই অপশ্যনটোতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এটা পেজ খোল খাই আহিব এনেধৰণৰ। অকণমান সময় ৱেইট কৰিব। ইয়াতে চাওক, এনেধৰণৰ এটা পেজ খোল খাই আছে। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ যাব। এতিয়া এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি যোৱাৰ পিছত আপোনালোকে এটা অপশ্যন পাব। ইয়াতে চাওক, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন অপশ্যন এটা পাব। তলত এই শেষৰ অপশ্যনটোত ছ'চিয়েল অডিট ৰিপৰ্টছ অপশ্যনটোত ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে চাওক, ইয়াতে আপোনালোকে অল ষ্টেট অপশ্যনটোত চিলেক্ট কৰি দিব, আছামটো চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে যিখিনি চিলেক্ট অপশ্যন আছে ইয়াতে ক্লিক কৰিব। প্ৰথমতে ইয়াতে জিলাখন চিলেক্ট কৰিব আপোনালোকে আপোনালোকৰ। মোক ইয়াতে ভিউৱাৰ্ছ এজনে কমেণ্ট কৰি আছিলে যে চৰাইদেউ জিলাখনৰ দেখুৱাবৰ কাৰণে মই চৰাইদেউ ক্লিক কৰি ল'ম ইয়াতে। তাৰপিছতে চৰাইদেউৰ পিছতে ইয়াতে চাওক, আপোনালোকে ব্লকটো চিলেক্ট কৰিব। মই প্ৰথমতে এই অপশ্যনটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছতে এতিয়া তলত স্ক্ৰল ডাউন কৰিব। ইয়াতে পঞ্চায়তটো চিলেক্ট কৰিব লাগিব। এতিয়া চাওক, ইয়াতে মই 4টা পঞ্চায়ত দেখিছোঁ এই ব্লকটোৰ আণ্ডাৰত। তো ইয়াতে মই ক্লিক কৰি দিম, আপোনালোকক দেখুৱাম। তো ইয়াতে চাওক, এতিয়া এনেকৈ পুনৰ চিলেক্ট আহিছে। চিলেক্ট কৰাৰ পিছতে ইয়াতে ফাইনেন্সিয়েল ইয়েৰটো 2024-25 এইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছতে আপোনালোকৰ ওচৰত আকৌ এটা পেজ খোল খাই আহিব এনেধৰণৰ। চাওক, ইয়াতে পুনৰ চিলেক্ট আহিছে। ইয়াতে আপোনালোকে এই স্কিমটো চিলেক্ট কৰি ল'ব। চিলেক্ট অপশ্যনটোত ক্লিক কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চিলেক্ট কৰিলোঁ। এতিয়া এই কেপচাটো যেনেধৰণে আছে তেনেধৰণে ফিল আপ কৰিব আপোনালোকে। মই ফিল আপ কৰি ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ পিছতে ইয়াতে চাওক, এনেধৰণৰ অপশ্যন আহিছে। এতিয়া ইয়াতে চাওক, এই পঞ্চায়তটোৰ আণ্ডাৰত এতিয়ালৈকে ঘৰ চেংচন হোৱা নাই, তো অহা নাই লিষ্টখন। তো এতিয়া মই পুনৰ বেলেগ এটা দেখুৱাম, পঞ্চায়তটো চৰাইদেউত নাই। তো এতিয়া ওপৰটোত চাম, এইটো যিটো নেকি ওপৰৰ প্ৰথম অপশ্যনটোত এই পঞ্চায়তটোত চিলেক্ট কৰি চাম। ইয়াতে চাওক, ইয়াতে কেইটামান জিলাৰ নাম কেইটামান বেনিফিচিয়াৰীৰ নাম আহিছে। ইয়াতে 8টা বেনিফিচিয়াৰীৰ নাম আহিছে এখেতসকলৰ। এতিয়া পুনৰ মই আকৌ এটা দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ইয়াতে এতিয়া এই 3rd নম্বৰটোত চিলেক্ট কৰি দিম। ইয়াতে চাওক, এই পঞ্চায়তটোৰ লিষ্টতো নাম আছে। ইয়াতে কেইটামান বেনিফিচিয়াৰী লিষ্ট আছে। চাওক, ইয়াতে 8টা বেনিফিচিয়াৰী লিষ্ট ইয়াতে প্ৰকাশ পাইছে। তো এনেকৈ আকৌ বাকী এটা দেখুৱাম। ইয়াতে গোটেই 4টা অপশ্যনত দেখুৱাম পঞ্চায়তৰ। মই ইয়াতে 4টা পঞ্চায়তত দেখুৱাইছোঁ। চাওক, ইয়াতে এইটোত নাই। তো এনেধৰণে আপোনালোকে আপোনালোকৰ লিষ্টখনত চাব পাৰিব নাম আহিছে নে অহা নাই। আপোনালোকে চেক কৰি লওক। মই ইয়াতে 4টা পঞ্চায়তৰ মই সম্পূৰ্ণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ইয়াতে। এতিয়া মই আকৌ এটা জিলাৰ দেখুৱাম। চাওক, ইয়াতে বঙাইগাঁও জিলাৰ পৰা মোক কমেণ্ট কৰিছিলে। তো বঙাইগাঁও জিলাখনৰ মই বিদ্যাপুৰ পঞ্চায়তত লৈছোঁ। ইয়াতে বিদ্যাপুৰ পঞ্চায়তত নাম চাওক, ইয়াতে বেনিফিচিয়াৰী লিষ্ট 6টা আহিছে। তো 6জন বেনিফিচিয়াৰীৰ নাম আহিছে ইয়াতে। আপোনালোকে এনেধৰণে চাব পাৰিব। তো মোক যিসকলে কমেণ্ট কৰিছিলে মই সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকক এনেকৈ দেখুৱাবলৈ চেষ্টা কৰিব। চাওক, মই বঙাইগাঁওটো চিলেক্ট কৰিছোঁ। এতিয়া বঙাইগাঁও জিলাৰ ডাংতল ব্লক আৰু পঞ্চায়তটো হৈছে বঙাইগাঁও। তো ইয়াতে মই চিলেক্ট কৰিছোঁ, কিন্তু ইয়াতে লিষ্টখন অহা নাই। তো এনেধৰণে আপোনালোকে চাই লওক আপোনালোকৰ যিখিনি লিষ্ট আছে। মই এতিয়া চিপনশিলা এটা লৈছোঁ, চিপনশিলাটো ল'ম ইয়াতে মই। চাওক, এতিয়া ইয়াতে চাব পাৰে আপোনালোকে এই পঞ্চায়তৰ এতিয়ালৈকে লিষ্ট প্ৰকাশ পোৱা নাই। তো এনেধৰণে আপোনালোকে আপোনালোকৰ চিলেক্ট কৰি লওক। মই যিধৰণে আপোনালোকক ভিডিঅ'টোত দেখুৱাইছোঁ ঠিক তেনেধৰণে আপোনালোকে চিলেক্ট কৰিব পাৰিব ভিডিঅ'টো চাই। আৰু মই আগৰ বহুকেইটা ভিডিঅ' বনাইছোঁ আগতে। তো এই টপিকৰ ওপৰতে আপোনালোকে সেইখিনিও চাই আপোনালোকে চাব পাৰিব আপোনাৰ লিষ্টখন। এতিয়া চাওক, মই ইয়াতে পুনৰ আকৌ এটা লিষ্ট চেক কৰিছোঁ আপোনালোকক। চাওক, ইয়াতে 5টা বেনিফিচিয়াৰী লিষ্ট আহিছে। এতিয়া আপোনালোকে এই লিষ্টখনত পইচাটো সোমাইছে নে সোমোৱা নাই চেক কৰিবলৈ হ'লে আপোনালোকে এইটো ডাউনলোড কৰি ল'ব। পোনপ্ৰথমে এনেধৰণে আপোনালোকে PDF অপশ্যনত ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত এনেকৈ আপোনালোকে দেখা পাব। চাওক, ইয়াতে এই মানুহজনৰ শেষৰ মানুহজনৰ পইচাটো এতিয়ালৈকে সোমোৱা নাই, বাকীখিনিৰ সোমাইছে। কিয় সোমোৱা নাই আপোনালোকে সেই লিষ্টখনো চাব পাৰিব। আপোনালোকৰ পইচাটো কি কাৰণে সোমোৱা নাই আপুনি সেই ডিটেইলছটো চাব পাৰিব। তাৰ কাৰণে আপোনালোকে ইয়াতে এই ID নম্বৰটো কপি কৰি ল'ব আৰু নামটো চাই লওক ইয়াতে। তো ইয়াতে নামটো দেখিছে নহয়। এতিয়া চাওক, ইয়াতে এই লিষ্টখন আহিছে। ইয়াতে বেংক ডিটেইলছটোত ইয়াতে চাব পাৰে আপোনালোকে আধাৰ ভেৰিফাই অপশ্যনটোত কি লিখা আছে। ইয়াতে আপোনালোকৰ যিটো নেকি PFMS, তো পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমত ইয়াতে এইটো ৰিজেক্ট কৰি দিয়া হৈছে। তো সেইকাৰণে পইচাটো সোমোৱা নাই। আৰু আপোনালোকে এনেকৈ যদি আপোনালোকৰ পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমৰ যিটো নেকি পৰ্টেল ইয়াতো চাব পাৰে আপোনালোকে। ইয়াতে চাওক, NPCI দেখুৱাইছে ইয়াতে। তো কি কাৰণে এনেকৈ সোমোৱা নাই পইচাটো আপোনালোকে নিশ্চয় গম পাইছে যে কিবা এটা প্ৰব্লেম আছে DBT ছিষ্টেমত, অৰ্থাৎ যিটো নেকি DBT NPCI তাত লিংক নাই আপোনাৰ একাউণ্টটো, সেইকাৰণে পইচাটো সোমোৱা নাই। তো আপোনালোকে নিশ্চয় গম পালে এনেকৈ চাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে যে কি কাৰণে এই মানুহজনৰ পইচাটো সোমোৱা নাই। ইয়াতে 0 দেখুৱাইছে, বেলেঞ্চটো দেখিছে নহয় আপোনালোকে। ইনষ্টলমেণ্টটো 0 দেখুৱাইছে। তো বাকীখিনিত চাওক, ইয়াতে ইনষ্টলমেণ্টটো লাভ কৰিছে, কিন্তু এখেতত লাভ কৰা নাই। এতিয়া মই আকৌ এটা লিষ্ট দেখুৱাইছোঁ। ইয়াতে লখিমপুৰ জিলাৰ বঙালমাৰা
পঞ্চায়তৰ মই দেখুৱাবলৈ বিচাৰিছোঁ কাৰণ মোক কমেণ্ট কৰিছিলে বঙালমৰা পঞ্চায়তৰ দেখুৱাবৰ কাৰণে সেয়েহে আপোনালোকক বঙালমৰা পঞ্চায়তৰ মই দেখুৱাব বিচাৰিছোঁ চাওক ইয়াতে এই লিষ্টখন চাব পাৰে এই লিষ্টখনত আপোনালোকে বহুত মানুহৰ নাম পাব চাওক ইয়াতে কেৱল আপোনালোকে এই লিষ্টখনত 14টা অপশ্যনে দেখা পাব আপোনালোকে ইয়াতে দেখিছে না 14টা অপশ্যনে আহিছে কিন্তু যদি আপোনালোকে এইটো PDF-ত ডাউনলোড কৰি লয় তেনেহ'লে ইয়াতে 153টা লিষ্ট আছে তো আপোনালোকে চাব পাৰে মই আপোনালোকক দেখুৱাম ইয়াতে ডাউনলোড কৰি চাওক এইখন লিষ্ট দেখিছে নহয় মই সম্পূৰ্ণ আপোনালোকক দেখুৱাম লিষ্টখনত কিমান মানুহৰ নাম আছে এতিয়া চাওক এই লিষ্টখনত দেখিছে নহয় ইয়াতে সেকেন্ড ইনষ্টলমেন্ট কিছুমানে লাভ কৰিছে আৰু ফাৰ্ষ্ট ইনষ্টলমেন্ট কিছুমানে লাভ কৰিছে দেখিছে না ইয়াতে কিছুমানৰ ইনষ্টলমেন্ট 2 আছে কিছুমানৰ ইনষ্টলমেন্ট 1 আছে আৰু কিছুমানৰ ইয়াতে 00 হৈ আছে মানে তেখেতসকলৰ পইচাটো সোমোৱা নাই এতিয়ালৈকে বেংক খাতাত যিসকলৰ সোমোৱা নাই তেখেতসকলৰ 00 হৈ আছে আৰু যিসকলৰ সোমাইছে 1 ইনষ্টলমেন্ট দেখুৱাইছে নতুবা 2 ইনষ্টলমেন্ট দেখুৱাইছে ইয়াতে তো এনেধৰণে আপোনালোকৰ কিয় সোমোৱা নাই হেতুটো আপোনালোকে নিশ্চয় গম পালে মই আগতে দেখুৱালো নহয় জানো কি কাৰণত সোমোৱা নাই তো এতিয়া চাওক আপোনালোকক ইয়াতে মই সম্পূৰ্ণ লিষ্টখন দেখুৱাম পুৰা গোটেই লিষ্টখনত কিমান মানুহৰ নাম আছে এতিয়ালৈকে মই যিমানবোৰ লিষ্ট চেক কৰিছোঁ এই পঞ্চায়তত সবচে বেছি ঘৰ পাইছে অৰ্থাৎ বেনিফিচিয়াৰী লিষ্ট আছে 153টা মই কৈছোঁ নহয় 153 আছে চাওক ইয়াতে তো ইমান মানুহৰ নাম ইয়াতে আহিছে এই লিষ্টখনত ইটো পঞ্চায়ত বঙালমৰা পঞ্চায়তত তো আপোনালোকে নিশ্চয় গম পাইছে এতিয়া মই আপোনালোকক ইয়াতে দেখুৱাম যেটো নেকি 13 নম্বৰ বেনিফিচিয়াৰী তেখেতৰ পইচাটো কি কাৰণে সোমোৱা নাই মই ইয়াতে দেখুৱাম আপোনালোকক 13 নম্বৰ বেনিফিচিয়াৰী লিষ্টৰ ইয়াত দেখিছে নহয় এইটো চাওক অভিজিত ঠেঙাল শইকীয়া তো এখেতৰ কিয় সোমোৱা নাই মই দেখুৱাইছোঁ আপোনালোকক চাওক ইয়াতে মই এইটো নামটো দেখিছে আপোনালোকে তো এতিয়া চাওক ইয়াতে চাওক আপোনালোকে আধাৰ ষ্টেটাছটো ইয়াতে ৰিজেক্ট হৈ আছে তো সেই কাৰণে তেখেতৰ পইচাটো সোমোৱা নাই অৰ্থাৎ ডিবিটি লিংক নাই এখেতৰ NPCI পৰ্টেলত যেটো নেকি আধাৰ ডিবিটি তেখেতৰ লিংক নাই সেই কাৰণে এখেতৰ পইচাটো এতিয়ালৈকে বেংক খাতাত সোমোৱা নাই এতিয়া চাওক আপোনালোকক ইয়াতে মই মাজুলীৰ দেখুৱাম মাজুলীৰ এজন ভিউৱাৰ্ছে মোক কমেণ্ট কৰিছিলে যে তেখেতৰ মাজুলীৰ দক্ষিণপাট পঞ্চায়তৰ লিষ্টখন দেখুৱাবৰ কাৰণে তেখেতৰ নাম আছে নে নাই তো ইয়াতে আছে তেখেতৰ নামটো কিন্তু পিতাৰ নামটো তেখেতৰ বেলেগ হৈ আছে মই আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ তেখেতে হয়তো সেই ভিডিঅ'টো চোৱা নাই তো ইয়াতে মই দেখুৱাইছোঁ চাওক তেখেতৰ নামটো ইয়াতে আছে কিন্তু দেউতাৰ নামটো বেলেগ আছে তেখেতে মোক বেলেগ কৈছিলে ইয়াতে বেলেগ আছে তেখেতে ভোলা বৰা বুলি কৈছিলে মই ইয়াতে ভোলা অপশ্যন নাই কন্দুৰা বুলিহে আছে তো যদিহে তেখেতৰ হয় এইটো চাই লওক সেইকাৰণে মই দেখুৱালোঁ তেখেতে দুবাৰ মোক কমেণ্ট কৰিলে এইটো লিষ্ট চাবৰ কাৰণে তো সেইকাৰণে মই এই ভিডিঅ'টোত দেখুৱালোঁ যদিহে তেখেতৰ এই লিষ্টখন হয় চাই লওক যদি আপুনি ভিডিঅ'টো চাই আছে আশা কৰিছোঁ আপোনালোকে নিশ্চয় লিষ্টখন দেখা পালে আপোনালোকৰ লিষ্টসমূহ নহয় জানো মই ইয়াতে দেখুৱালোঁ আপোনালোকে কমেণ্ট কৰাৰ বাবে তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰি দিব আৰু চেনেলটো যদি কৰা ছাবস্ক্ৰাইব কৰি নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম জয় অসম।